বহুধা বিভক্ত কোচ ৰাজবংশীৰ জাতীয় সংগঠনসমূহ ব্যক্তিগত স্বাৰ্থত শাসনাধীষ্ঠ চৰকাৰক ব্যস্ত তৈলমৰ্দনত বিশ্বজিৎ ৰায়। নৱেম্বৰৰ তৃতীয় সপ্তাহৰ পৰা কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত এলানি তীব্ৰ আন্দোলন। নৱগঠিত মানিকপুৰ মহকুমাৰ সদৰস্থ মানিকপুৰ চেলাৰাই একাডেমীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টা সতীশ পাটগিৰিৰ সভাপতিত্বত মানিকপুৰ জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠনাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ভূপেন ৰায় আৰু জগন্নাথ ৰায় উপস্থিত থকা সাধাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জাতীয় পৰিষদৰ আন এগৰাকী উপদেষ্টা প্ৰাণজিৎ ৰায়। কোচ ৰাজবংশী জাতীয় পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ভূপেন ৰায়ে প্ৰেছ বিবৃতিযোগে জনায় যে সাধাৰণ সভাখনৰ জৰিয়তে মৌখোৱাৰ ধৰ্মেশ্বৰ ৰায়ক সভাপতি, নোৱাপাৰাৰ মুকুল ৰায় আৰু দমপাৰাৰ নিফুল ৰায়ক উপসভাপতি, পাতিলাদহৰ নিতু বৰুৱা সাধাৰণ সম্পাদক, নোৱাপাৰাৰ নিত্যানন্দন ৰায়ক সহকাৰী সাধাৰণ সম্পাদক, নোৱাপাৰাৰ দীপাংকৰ ৰায়ক প্ৰচাৰ সম্পাদক, কাহিপাৰাৰ প্ৰদীপ ৰায়ক সাংগঠনিক সম্পাদক, পাতিলাদহৰ বিমল ৰায় আৰু সত্যজিৎ সিংহক সদস্য আৰু পাতিলাদহৰ জগদীশ ৰায় আৰু চান্দামাৰীৰ ভৰত পাঠকক উপদেষ্টা হিচাপে লৈ মানিকপুৰ জিলা কোচ ৰাজবংশী জাতীয় পৰিষদ গঠন কৰে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় সাধাৰণ সভাত উপস্থিত থাকি বিশ্বজিৎ ৰায়ে নৱগঠিত মানিকপুৰ জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ নৱগঠিত বিষয়ববীয়াসকলক শুভেচ্ছা জনাই আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আৰু জনজাতিকৰণৰ গণতান্ত্ৰিক আন্দোলনৰ সংগ্ৰামত জপিয়াই পৰিবলৈ উদাত্ত আহ্বান জনায়। বিশ্বজিৎ ৰায়ে কোচ ৰাজবংশী জাতীয় পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি কয় যে কোচ ৰাজবংশী জাতীয় পৰিষদে কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণ, জনজাতিকৰণ, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, কলা সংস্কৃতি, সাহিত্য, ভাষিক উত্তৰণৰ বাবে গণতান্ত্ৰিকভাৱে কাম কৰি যাব। বিশ্বজিৎ ৰায়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে বৰ্তমান বহুধা বিভক্ত কোচ ৰাজবংশী জাতীয় সংগঠনসমূহে জাতিৰ স্বাৰ্থত পিঠি দি ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দি শাসনাধীষ্ঠ চৰকাৰক তৈলমোদনত ব্যস্ত থকাটো অতি পৰিতাপৰ কথা। কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ এতিয়া এনে পৰ্যায় পাইছে যে কোচ ৰাজবংশী সমস্যা সমাধানৰ বাবে এতিয়া কোনো সংগঠনে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি নহাটো চৰম দুৰ্ভাগ্যজনক। চলিত নৱেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ পৰা আত্মনিয়ন্ত্ৰণ অধিকাৰ, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনায়। নামনি অসমৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল দাসৰ ৰিপৰ্ট, অসমী ভিজন।